Hello guys, welcome back to my YouTube channel. আৰু এতিয়া মোৰ মামুনিয়ে চাই আছে অকনি ধুনিয়াকে তো এনে ঘৰতে এতিয়া মই বহি আছো আৰু সো এতিয়া হ'ল আহি সন্ধিয়া আৰু সন্ধিয়া মই ধূপ ধুনা দি ধুনিয়াকে ৰেডি হৈ ললো আৰু এতিয়া আকৌ ৰেডি হৈ মই আকৌ যাব লাগিব নামঘৰ তাত আমাৰ গাঁৱৰ তো কালি মানে আমাৰ আৰু বহুত চাউল তাউল হেবিলাক ৰৈ গৈছিলে তো আজি আকৌ সব ঘৰবা মানে 50 টকাকে তুলিছে তো 50 টকাকে তুলি এতিয়া ৰাতি আকৌ মানে তাত খানা হ'ব এটা বইলাৰ চইলাৰ আনিলে কিবা কিবি বজা সজা কৰিলে হেতে আৰু তাতে এটা আৰম্ভ হ'ব আৰু এতিয়া যাম আৰু সোনকালে ওলাই কৰি তো আমাৰ ইয়াত মানে খানা চলিয়ে থাকে আৰু তো ৰাতিপুৱা তাতে খিচিৰি খুৱালে তো মই নগলো বাৰু ৰাতিপুৱা ঘৰতে ভাত খালো তো এতিয়া আকৌ তাত যাম মাংস দি ভাত খাই আহিম আৰু ধুনিয়াকে আৰু এপিনে ধূপ দি দিলো আৰু ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰ ওচৰত আৰু মোৰ এখন ফটো বহুত ভাল লাগে মই এইকাৰণে সদায় চাই থাকো আৰু ওচৰতে লগাই লৈছো যাতে সদায় চাব পাৰো এতিয়া আমি আহিলো ঘৰৰ পৰা আৰু ঘৰৰ পৰা আহিলো ইয়াতে আমি সবে একেলগে গেম খেলি আছো ইণ্ডাষ্ট্ৰি কোনে কেইটা গান গাব পাৰে আৰু হেয়া চলি আছে ইয়াতে ধুনীয়াকে এতিয়া নামঘৰতে বহি লৈছো পিনে খালি হৈ আছে আৰু পিনে ভাত বনাই আছে এতিয়া সবে তাতে উৎপাত কৰি আছে আৰু গোটেই মানুহবোৰ আহিছে লাহে লাহে তো আৰু এইটো সোলাৰ লাইটটো মানে এনে বন্ধ হৈ থাকে যেতিয়া মানুহ ওচৰত আহে তেতিয়া জ্বলি যায় এনেকুৱা আৰু মানুহৰ লগত কিবা চাগে কানেকশ্যন আছে তো আমাৰ লাৰু এইখিনিতে আছে মোৰ লগতে বহি আৰু ভাত খাই কৰি সোনকালে হ'ব আৰু তো খাই কৰি ঘৰত যাম আৰু লাহে লাহে এতিয়া সবে বিহু নাচি আছে সৰু পোৱালি লগত আমাৰ দেউতাই সৰু হ'ল আৰু গোটেইকেইটাই একেলগে নাচি আছে ধুনীয়াকৈ এইপিনে ৰান্ধনি ঘৰত ভাত বনাই আছে ভাত হোৱা নাই এতিয়াও আজি কেইটা বজাত ঠিক নাই আৰু এতিয়া আমাৰ এইপিনে হৈ গ'লকে ভাত এইপিনে দালি আৰু সেইপিনে একদম পুৰা চৌকাত মাংস উতলি আছে মামা সেইপিনে বহি আছে ধুনীয়াকৈ চাই আছে কেতিয়া হ'ব তো এইখিনি হৈ যোৱাৰ পিছত আমি ভাত খাম আৰু চবে একেলগে বহি তো চবে নাচি আছে এতিয়া আৰু এইপিনে শুয়ে লৈছে তিৰপাল মাৰি লৈ এইপিনে বহি আছে আৰু সেইপিনে নাচি আছে আৰু ফূৰ্তি কৰি আছে এতিয়া অলপ দেৰিকৈ ফূৰ্তি চব শেষ হৈ যাব আৰু চব ঘৰা ঘৰি যাবগৈ তো আমি এতিয়া চবেই ভাত খাব বহিলোঁ একেলগে এজনীও আহিছিলে মোৰ লগতে নিৰূপা এতিয়া আমি আজি খাম কলপাতত ভাত তো এইপিনে সৰু সৰু গিলাচ কেইটামান লৈ লৈছোঁ আৰু এইপিনে চবে বহিছে আৰু গোটেই আন্ধাৰ হৈ আছে সেইকাৰণে বেছিকৈ মানে দেখা পোৱা নাই মই ঘৰলৈ আহিলোঁ আৰু আহিলৈ এতিয়া গাখীৰ গৰম কৰি আছোঁ কাইলৈৰ কাৰণে কাইলৈ মানে অলপ বিশেষ কাৰণ এটা আছে আৰু তো সেইটো কাইলৈ ক'ম বাৰু কি আছে গাখীৰ গৰম কৰিলোঁ গাখীৰ গৰম কৰি উঠাৰ পিছত অলপ খাম মই হৰলিক্স তাৰপিছত শুই যাম আৰু ধুনীয়াকৈ আজিলৈ ভিডিঅ'টো ইমানতে আছিলে আপোনালোকে চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো ধন্যবাদ এণ্ড